ক্ৰমবৰ্ধমান সময় সগৰ্ভা মাতৃৰ দৰে গভীৰ হোৱা সময়ৰ বলুকাত বিস্তৃত হৈ আছে নানাৰঙী ইতিহাস। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ আনুষংগিক উপত্যকাবোৰৰ সৃষ্টিৰ গুৰিতে থকা কাল্পনিক অথচ মান্য নিদৰ্শনবোৰৰ ভেটিত ৰচিত হোৱা উপন্যাস শান্তনু কুলনন্দন। পূৰবী বৰমুদৈৰ এই উপন্যাসখনত খোদ ব্ৰহ্মপুত্ৰক সূত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ কৰাই লেখিকাই আধা ইতিহাসৰ ছাঁ আৰু পোহৰত বৰ্ণনাব লাগিছে যুগান্তৰ বিয়পা ৰহস্য, স্ত্ৰী আৰু পুৰুষৰ মাজৰ সম্পৰ্ক, লিংগ পূজন, যোনি পূজন আদিৰ বৰ্ণনা, পঞ্চমকাৰৰ ব্যৱহাৰৰ যোগেদি মানুহে মোক্ষ প্ৰাপ্তিৰ বাবে ইতিহাসজোৰা পূজা অৰ্চনা কৰাৰ ইতিহাস, দেৱদাসী নৃত্যৰ ইতিহাস, পৰশুৰামৰ দ্বাৰা মাতৃহত্যা কৰোৱাই আৰ্যতত্ত্বত মাতৃতান্ত্ৰিক প্ৰথাৰ বিলোপৰ দৰে ঘটনাবোৰ এই উপন্যাসখনত সন্নিৱিষ্ট। সেইদৰে কিৰাতসকলৰ উপাস্য দেৱতা শিৱৰ লিংগত বীৰ্যৰ প্ৰতীকৰূপে গাখীৰ দিয়াৰ কথাই নতুন চিন্তাৰ খোৰাক জন্মায়। তথাগতৰ চৰিত্ৰত বিশেষভাৱে আলোকপাত কৰি হিউৱেন চাঙৰ আগমনে কামৰূপত যি পৰিৱৰ্তন সাধিছিল তাৰো বৰ্ণনা আছে এই গ্ৰন্থখনত। মুঠতে সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত এই গ্ৰন্থখন জটিল যদিও সুখপাঠ্য। দেৱী চিবিলৰ পূজাত পুৰোহিতে চোকা অস্ত্ৰেৰে তেওঁৰ শৰীৰটো খুচি কাটি ৰক্তাক্ত কৰি সেই ৰক্ত দেশখন শ্যামলা কৰিবৰ বাবে আগবঢ়ায়। পুৰোহিতে আনকি নিজৰ লিংগ পৰ্যন্ত কাটি পেলায়। দেৱীক লিংগ দি পূজন কৰা কাৰ্যই পৰোক্ষভাৱে লিংগ পূজাকে সূচায়। গ্ৰীকসকলৰ বনদেৱী আৰ্টিমিছৰ সন্মুখত তীব্ৰ যৌনোদ্দীপক নৃত্যৰ ভাগ লোৱা গ্ৰীক যুৱতীসকল দাক্ষিণাত্যৰ তামিলনাডু অঞ্চলত গ্ৰীক বণিকসকলে দাসী হিচাপে বিক্ৰী কৰিছিল। দক্ষিণৰ দ্ৰাবিড় ভূমিৰ পৰা দ্ৰাবিড় লোকসকলৰ ক্ষীণ প্ৰব্ৰজন ঘটা এক প্ৰক্ৰিয়া প্ৰাগজ্যোতিষলৈকো হৈছিল। তেওঁলোকেই সম্ভৱতঃ এই দেৱদাসী প্ৰথা লৈ আহিছিল। তেওঁলোক আছিল শৈৱ আৰু দেৱদাসীসকলে শিৱ মন্দিৰত নৃত্য প্ৰদৰ্শন কৰিছিল। প্ৰাগজ্যোতিষপুৰৰ কিৰাতসকলৰো নিজা উপাস্য দেৱতা হ'ল শিৱ। সেয়েহে এই প্ৰথাই ইয়াত খোপনি পুতিবলৈ সুবিধা পালে। এয়াই আছিল শান্তনু কুলনন্দনৰ সাৰমৰ্ম। শান্তনু কুলনন্দন চিৰপ্ৰবাহমান। এই চিৰপ্ৰবাহমান নদীখনৰ জলধাৰাক সাক্ষী কৰি আগবাঢ়িছে ইয়াৰ দুয়োপাৰৰ কৃষ্টি সংস্কৃতি।